মা, দেউতাও কিয়নো ইমান চিঞৰিছা? কিয় ইমান কান্দিছা? মই যে সৰুতে ৰাতি নৰিয়াত পৰি থাকিলে ৰাতি আমনি কৰি কান্দিছিলোঁ। তেতিয়া যে তুমিও কান্দিছিলা মোৰ মাজনী কেতিয়া জ্বৰ ভাল হ'ব বুলি। অ' মা, কিয় বাৰু ইমান সৰু সৰু কথাবোৰত কান্দিছিলা? এতিয়া জানো তুমি সহ্য কৰিব পাৰিবা? তোমাৰ মাজনীৰ যে দেহটো কিছুমান পিশাচে চুহি থৈ গুচি গ'ল। এই যে তাই লজ্জা নিবাৰণ কৰিবলৈ পিন্ধা কাপোৰবোৰ যে ফালি চিলি থৈ গুচি গ'ল। এইবোৰ তুমি জানো সহ্য কৰিব পাৰিবা? মোৰ নিথৰ দেহটো চাবলৈ ইমান চিঞৰ বাখৰ নকৰিবা অ' মা, সহ্য কৰিব নোৱাৰিবা। তুমি মোৰ গাৰ পৰা ওলোৱা তেজবোৰ দেখিলে মা সহ্য কৰিব নোৱাৰিবা। কোনো তোমাৰ আৰু মোৰ চিন্তা কৰিবলৈ নাই অ'। সাৱধান হোৱা, তোমালোক ভালকৈ থাকিবা। এই যে মাজনী তোমালোকক আকাশৰ পৰা তৰা হৈ চাই থাকিব। মাও এই নাকান্দিবাচোন তোমালোক। এনেকৈ কান্দিলে মোৰ আত্মাই শান্তি নাপাব। দেউতা, তুমিও নাকান্দিবা। মাক বুজোৱাচোন অলপ, নাকান্দিবা মা। মা, অ' মা।